নমস্কাৰ ছাৰ বাইদেউসকল আপোনালোকে চাই আছে সুনীল টেৰন ইউটিউব চেনেল তো ছাৰ বাইদেউসকল আপোনালোকে সকলোৱে জানে চাওঁতে 2023 বৰ্ষৰ যি গুণোৎসৱ ইতিমধ্যে আহি পৰিছে আৰু সেই গুণোৎসৱৰ যি প্ৰস্তুতি ইতিমধ্যে সকলো বিদ্যালয়তে তুংগত হৈ পৰিছে আৰু সেই গুণোৎসৱৰ দিনাখন অৰ্থাৎ এক্সটাৰ্নেল ইভালুৱেশ্যনৰ দিনাখন আপোনালোকৰ বিদ্যালয়ত সকলোখিনি ইভালুৱেশ্যন হৈ যোৱাৰ পাছত আপোনালোকে CRCC সকলৰ হাতত কি পেকেট জমা দিব অৰ্থাৎ সেই পেকেটিংসমূহ আপোনালোকে কেনেধৰণে কৰিব আৰু সেই পেকেটসমূহত কি ভৰাব আৰু সেই পেকেটসমূহ কেইটা কৰিব এই সমূহ বিষয়ক লৈ মই আজি এই ভিডিঅ'টি বনাইছোঁ আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টিক আঁকোৱালি ল'ব আৰু যদি ভিডিঅ'টি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে এটা পৰ্যন্ত যদি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি মোক আগলৈ এনে ধৰণৰ নতুন ভিডিঅ' বনাৰ প্ৰেৰণা যোগাব বুলি আশা ৰাখিলোঁ তো বলক আজিৰ মূল ভিডিঅ'টিলৈ আমি আগবাঢ়োঁ তো ছাৰ বাইদেউসকল আপোনালোকে গুণোৎসৱৰ যি ট্ৰেইনিং সেই ট্ৰেইনিংসমূহত ইতিমধ্যে আপোনালোকে গম পাইছেই গুণোৎসৱত কি কৰিব লাগিব কি কৰিব নালাগিব গুণোৎসৱত আপোনালোকে কেনেধৰণে আগবাঢ়িব গুণোৎসৱৰ কেনেধৰণে প্ৰস্তুতি চলাব গুণোৎসৱত কেনেধৰণে পেকেজিংসমূহ কৰিব সেই সকলো বিষয়সমূহ আপোনালোকক ইতিমধ্যে ট্ৰেইনিংসমূহত বুজাইছে জনাইছে তথাপিতো মোৰ অভিজ্ঞতাখিনি মই আপোনালোকৰ আগত আজি শ্বেয়াৰ কৰিবলৈ আগবাঢ়িছোঁ অৰ্থাৎ মই ইতিমধ্যে যিখিনি অভিজ্ঞতা লাভ কৰিছোঁ এই পেকেজিঙৰ ওপৰত সেই অভিজ্ঞতাখিনিহে মই আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ তো ছাৰ বাইদেউসকল মই আপোনালোকক জনাই দিওঁ পেকেজিং যেতিয়া আমি কৰিবলৈ যাওঁ অৰ্থাৎ যেতিয়া আমাৰ বিদ্যালয়ত সকলোখিনি ইভালুৱেশ্যন হৈ যোৱাৰ পাছত অৰ্থাৎ OMRখিনি ফিল আপ হৈ যোৱাৰ পাছত আৰু এই যি ইভালুৱেশ্যনৰ মাৰ্কছখিনি ভৰোৱাৰ পাছত আপোনালোকে যেতিয়া পেকেজিং কৰিবলৈ যাওঁ তেতিয়া আমাৰ মাজত কিছুমান পাজল এটা লাগি যায় কি কৰিব ক'ত ভৰাব তেনেধৰণৰ এটা পাজল এটা লাগি যায় সেইটো কাৰণে মই আপোনালোকক সেই ডাউটখিনি সেই পাজলটো যাতে আপোনালোকৰ নহয় সেইটো কাৰণে মই আজি এই ভিডিঅ'টি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছোঁ আৰু পেকেজিং যেতিয়া আমি কৰিবলৈ যাওঁ তেতিয়া মই আপোনালোকক জনাই দিওঁ ছাৰ বাইদেউসকল আপোনালোকে যেতিয়া LP স্কুলৰ হ'ব LP স্কুলৰ হ'লে আমি 4টা পেকেট কৰিব লাগিব অৰ্থাৎ 4টা সাব পেকেট কৰিব লাগিব আৰু সেই 4টা পেকেটসমূহত প্ৰথম পেকেটটো হ'ব আপোনালোকৰ স্কুল ইভালুৱেশ্যনৰ পেকেট আৰু দ্বিতীয় নম্বৰ পেকেটটো হৈছে আপোনালোকৰ যিটো ক্লাছ 1ৰ যিটো পেকেট আগতে যোৱাবাৰ 30টাকৈ আছিলে এটা OMRত কিন্তু এইবাৰ এটা OMRত 10জনকৈ যি OMR দিছে সেই OMR অৰ্থাৎ ক্লাছ 1ৰ কাৰণে সেপাৰেট OMR যিটো সেইটো এটা পেকেট হ'ব সাব পেকেট হ'ব আৰু 3 নম্বৰ পেকেটটো হৈছে ছাৰ বাইদেউসকল আপোনালোকৰ যি ক্লাছ 2ৰ কাৰণে অৰ্থাৎ ক্লাছ 2ৰ কাৰণে এটা সেপাৰেট পেকেট হ'ব ঠিক তেনেধৰণে বাকি 3 4 5 সেইটোৰ কাৰণে এক্সট্ৰা পেকেট তো টোটেল LP সেকশ্যনৰ কাৰণে 4টা পেকেট বনাব লাগিব অৰ্থাৎ 4টা সাব পেকেট তৈয়াৰ কৰিব লাগিব আৰু সেই 4টা সাব পেকেটটোত একেলগতে সামৰি আৰু এটা ডাঙৰ পেকেট কৰিব লাগিব আৰু সেই ডাঙৰ পেকেটটোতে আপোনালোকে যি এটেণ্ডেন্স চিট সেই এটেণ্ডেন্স চিটখিনি আপোনালোকে জমা কৰিব লাগিব CRCCৰ হাতত আৰু এইখিনিতে মই আপোনালোকক জনাই দিওঁ এটেণ্ডেন্স চিটটো আপোনালোকে দুটা যোগাৰ কৰিব দুটা আপোনালোকে সংগ্ৰহ কৰিব যাতে এটেণ্ডেন্স চিটটো আপোনালোকে এটা সিল পেকেটত যাব আৰু এটা এটেণ্ডেন্স চিট যিটো সেইটো CRCCৰ হাতত আপোনালোকে জমা দিব লাগিব খোলাকৈ যেটা ছাৰ বাইদেউসকল মই আপোনালোকক জনাই দিওঁ যেতিয়া ME সেকশ্যনত যদি আমি চাবলৈ যাওঁ ME সেকশ্যনত দুটা পেকেট হ'ব আৰু সেই দুটা পেকেটটো হৈছে প্ৰথম পেকেটটো আপোনালোকৰ যিটো স্কুল ইভালুৱেশ্যনৰ যিটো পেকেট সেই পেকেট সেইটো এটা সাব পেকেট হ'ব আৰু যি 2 নম্বৰ পেকেট সেই 2 নম্বৰ পেকেটটো হ'ব ছাৰ বাইদেউসকল যি ক্লাছ 6 7 8ৰ কাৰণে যি সেপাৰেট ক্লাছ ৱাইজ যি OMR আছে ক্লাছ ৱাইজ যি OMR থাকে প্ৰত্যেকটো ষ্টুডেণ্টৰ এগেইনষ্টত যি OMR চিটবিলাক থাকে সেইসমূহ ক্লাছ ৱাইজ আপোনালোকে সেপাৰেট কৰিব ক্লাছ ৱাইজ আপোনালোকে প্ৰতিটো ক্লাছ সেপাৰেট কৰি পেলাই 3টা ক্লাছৰ একেলগতে এটা পেকেটত ভৰাব লাগিব আৰু তাত আপোনালোকে এটেণ্ডেন্স চিটখিনি দিব লাগিব আৰু সেই দুটা পেকেট আপোনালোকে একেলগতে একেলগতে ভৰাই আৰু এটা বিগ পেকেট এটা বনাব লাগিব ঠিক তেনেধৰণে বাকি আমি যদি সেকেন্ডাৰী লেভেল অৰ্থাৎ হাই স্কুলত যেতিয়া চাওঁ হাই স্কুলতো সেই একে ধৰণৰ হ'ব দুটা পেকেট হ'ব এটা স্কুল ইভালুৱেশ্যনৰ পেকেট আৰু এটা ক্লাছ ৱাইজ যি অৰ্থাৎ 9ৰ কাৰণে যি প্ৰতিটো ষ্টুডেণ্টৰ এগেইনষ্টত যি OMR চিটবিলাক থাকে সেই OMR চিটখিনি একেলগতে ভৰাব তো ক্লাছ যি হাই স্কুলবিলাকতো দুটা পেকেট হ'ব বাকি আৰু যদি আমি চাবলৈ যাওঁ MV স্কুলবিলাকত 4টা পেকেট হ'ব ক্লাছ 1ৰ পৰা যি ক্লাছ 8লৈকে যি MV স্কুলবিলাক থাকে সেই MV স্কুলবিলাকত এনেধৰণৰ হ'ব পেকেটটো আপোনালোকৰ যি স্কুল ইভালুৱেশ্যনৰ পেকেটটো সেইটো এটা সাব পেকেট হ'ব আৰু বাকি ক্লাছ 1ৰ এটা পেকেট ক্লাছ 2ৰ কাৰণে এটা পেকেট
আৰু 3 4 5 অৰ্থাৎ 3 to 8 যেটো হ'ব 3 to 8 ৰ কাৰণে আপোনালোকে এটা পেকেট হ'ব ক্লাছ ওয়াইজ সেপাৰেট কৰিব লাগিব আৰু আপোনালোকে যি পেকেটটো সেই পেকেটটো আপোনালোকে এলপি সেকশনৰ পেকেটটো ব্যৱহাৰ কৰিব পাৰে বা এমই সেকশনৰ পেকেটটো ব্যৱহাৰ কৰিব পাৰে আৰু আমি যদি চাবলৈ যাওঁ যি কম্পোজিট স্কুল অৰ্থাৎ 6 to 9 ৰ যিবিলাক কম্পোজিট স্কুল থাকে সেই কম্পোজিট স্কুল বিলাকত আমি যদি চাবলৈ যাওঁ তাত দুটা পেকেট হ'ব 6 to 9 ৰ যি কম্পোজিট স্কুল তাত প্ৰথম পেকেটটো হ'ব স্কুল ইভালুৱেচনৰ পেকেট আৰু দুই নম্বৰ পেকেটটো হৈছে যি ক্লাছ ওয়াইজ যি OMR থাকে প্ৰতিটো ষ্টুডেন্টৰ এগেইনষ্টত 6 to 9 এটো ক্লাছ ওয়াইজ সেপাৰেট কৰি পেলাই হেতু এটা পেকেট হ'ব আৰু যদি কম্পোজিট স্কুল 1 to 9 লৈকে থাকে হেতু হ'ব আপোনালোকৰ চাৰিটা পেকেট সেই চাৰিটা পেকেটটো আপোনালোকে যি স্কুল ইভালুৱেচনৰ প্ৰথম পেকেট হ'ব বাকি ক্লাছ 1 আৰু ক্লাছ 2 ৰ কাৰণে দুটা পেকেট হ'ব 3 to 9 যেটো হ'ব সেই 3 to 9 আপোনালোকৰ এটা পেকেট হ'ব তো টোটাল চাৰিটা পেকেট হ'ব তো এনে ধৰণে আপোনালোকে পেকেট কৰিব লাগিব আৰু হবিখে জানিবলৈ আপোনালোকে গাইডলাইনসমূহ দিয়া আছে সেই গাইডলাইনটো পুৰা ভালদৰে আপোনালোকে ষ্টাডি কৰিব সেই গাইডলাইনত ধুনীয়াকৈ স্পষ্টভাৱে লিখা আছে যে কি পেকেট কৰিব লাগিব কেনে ধৰণে পেকেট কৰিব লাগিব পেকেটসমূহত কি ভৰাব আৰু কেইটা পেকেট কৰিব কোনখন স্কুলে সেই সমূহ বিতং তথ্যখিনি আমাৰ মডেলখিনিটো দিয়া আছে তথাপিতো মই আপোনালোকক সেই অভিজ্ঞতাখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰিলো আৰু এনে ধৰণে আপোনালোকে পেকেট কৰিব বুলি মই আশা ৰাখিছো আৰু এনে ধৰণে পেকেট কৰিলে আপোনালোকৰ কোনো ধৰণৰ বেমেজালি নহয় আৰু ছাৰবিধসকল দুই নম্বৰ কথা মই আপোনালোকক জনাই দিওঁ যেতিয়া আপোনালোকে পেকেট কৰিবলৈ যাব অৰ্থাৎ পেকেটিং যেতিয়া কৰিব আপোনালোকে সিলটো কৰিবই লাগিব তাৰ উপৰঞ্চি পেকেটিং কৰাৰ সিল কৰাৰ আগতে আপোনালোকে পেকেটসমূহত প্ৰথমতে আপোনালোকে এটা ডাট কাগজ বা ডাট পেপাৰ এটা দি ল'ব আৰু ঠিক তেনেধৰণে তাৰ ওপৰত আপোনালোকে ডাট পেকেজিঙৰ ওপৰত পেকেজিঙৰ ভিতৰত আপোনালোকে ডাট পেপাৰ ভৰোৱাৰ পাছত তাৰ ওপৰত আপোনালোকে সেই যিখিনি OMR আছে সেই OMR খিনি ভৰাব এটেন্ডেন্স খিনি ভৰাব আৰু ওপৰত আৰু এটা ডাট পেপাৰ দিব যাতে দুইফালে সেফটি হৈ থাকে যাতে কিবা এটা লাগিলেও সেই ডাট পেপাৰটোৱে সেফটি প্ৰভাইড কৰে ৰক্ষণাবেক্ষণ দিয়ে সেইকাৰণে আপোনালোকে দুইফালে অৰ্থাৎ পেকেটিঙৰ ভিতৰত আপোনালোকে দুটাকৈ ডাট কাগজ ভৰাব যাতে আপোনাৰ OMR সুৰক্ষিত হৈ থাকে তো ছাৰবিধসকল আজি ভিডিঅ'টি ইমানেই আৰু ভিডিঅ'টি কেনে লাগিছে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব ভিডিঅ'টি যদি আপোনাক সঁচাকৈ উপকৃত কৰিছে তেতিয়াহ'লে লাইক শেয়াৰ কমেন্ট কৰাৰ লগতে এটা পৰ্যন্ত যদি মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি মোক আগলৈ এনে ধৰণৰ নতুন নতুন ভিডিঅ' বনাই প্ৰেৰণা যোগাবলৈ আশা ৰাখিলো ধন্যবাদ জয় আই অসম